हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल राहुल ब्लॉग्स नंबर 1। आज आपलोगक देखाब गई आसो जिंजियार सेंटारर किछु दृश्य ब्लॉग भिडिओ तो आरम्भ करूँ। एया चाওক बंधुসকল आमी এই रास्तातेৰে আহি আছো। এখন চাওক জিঞ্জিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন স্কুলতে মই পঢ়ো বন্ধুসকল। এখন দেখিছে স্কুলখন। ব্লগ আপোনালোকৰ ইয়াৰ गेट माने गेटखन देखुৱাই আছো। এইভাবে ভিডিওটো চাই থাকক। मैं चाওক बंधुসকল चाওক এইজন আমাৰ ছাৰে দৰ্জা মাৰি আছে। সেই ছাৰজনে আমাক বহুত পিতে মানে আমাক চাওক বন্ধু বান্ধৱীসকল এটা হৰি মন্দিৰ এয়া দেখিছে। हरि मंदिर चाওক कृष्णर फटो बहुत भगवानर फटो लगवा आछे। ब्लग आपलोके एया चाওক बंधुসকল एया आमी लाहे लाहे जिंजिया सेंटारत सोमाবলৈ आरम्भ কৰিছো। এখন চাওক वेल्डिंगर दुकान এখন চাওক এটা শিৱ মন্দিৰ এয়া চাই থাকক এই ভিডিওটো। এখন চাওক কেটিএন স্কুল এয়া চাওক বন্ধু বান্ধৱীসকল আজি ইয়াত ফাংচন আছে। এই মঞ্চত আজি ফাংচন আছে। এয়া চাওক এখন ডেলি বজাৰ জিঞ্জিয়া এইটো চাওক এটা বেংকটোৰ নাম কি বেংকৰ নামেই লিখা নাই। এয়া চাওক বন্ধুসকল আমি জিঞ্জিয়া চেণ্টাৰৰ চাৰিআলি পালোহি। এতিয়া আমি ইয়াৰ পৰা ৰাইটকন মাৰিম। এয়া চাওক বন্ধুসকল খেতিয়কসকলৰ পানীৰ যোগান ধৰিবৰ বাবে এয়া চ'লাৰ লগোৱা আছে। এফালেও চাওক এফালে এখন দুখন 3 4 5 6খনকৈ চ'লাৰ পেনেল লগোৱা আছে। এফালে বহুত বেছি চ'লাৰ পেনেল লগোৱা আছে। সেইবাবে এফালে পানীৰ স্পীডো অধিক হ'ব। বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল আপোনালোকে চাইছে ইমান দিন কথা কিয় হোৱা নাই। আপোনালোকে ইয়াৰ দৃশ্য চাই থাকক আৰু মই মনে মনে চাইকেল চলাই গৈ আছোঁ। এখন চাওক এখন বাঁহৰ বাৰী কিমান ডাঙৰ বাঁহৰ বাৰী এখন হাবিৰ দৰে এখন বাঁহৰ বাৰী চাওক বন্ধু বান্ধৱীসকল কিমান গছ গছনি জংঘলেৰে ভৰি আছে এই বাঁহৰ বাৰীখন। এয়া চাওক আমি এতিয়া এখন কেঁচা ৰাস্তা পাইছোঁহি মানে এটা কেঁচা ৰাস্তা পাইছোঁহি। এতিয়া আমি এই কেঁচা ৰাস্তাটোৰে যাম। এয়া চাওক জিঞ্জিয়াৰ কিছু দৃশ্য। বন্ধুসকল মই ৰাস্তাই পাৰ হৈ গ'লোঁ আপোনালোকক ভিডিঅ' বনাই থাকোঁতে। এতিয়া মই আকৌ ঘূৰি গৈছোঁ এই ৰাস্তাটোলৈ। এয়া চাওক বন্ধু বান্ধৱীসকল এয়া জিকা খেতি এয়া ৰঙালাও। এয়া চাওক জিকা এয়া লাগিছে চাওক জিকা। এয়া চাওক সৰু সৰু হৈ আছে জিকা গছবোৰ। এয়া চাওক আৰু এয়া ৰঙালাও চাওক। এয়া চাওক ৰঙালাও কলিও লাগিছে ৰঙালাও লাগিছে। এয়া চাওক চাহপাতৰ বাগান তাৰ লগতে এয়া চাওক তামোল গছ কিমান তামোল গছ আছে চাওক বন্ধু বান্ধৱীসকল। বাঁহ গছ দেখিছে।
এয়া তামোল গছ চাওক চাওক ভিউ চাওক কেমেৰা কোৱালিটিটো কেনেকৈ আহিছে কমেণ্ট কৰিব। আমি গৈ আছো বাগানৰ মাজলৈকে। বলক সৈকতো কিবা খেতি আছে সৈয়াও আপোনালোকক দেখুৱাওঁগৈ। কিবা কিবি খেতি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া চাওক খেতি বাৰীত পানী দিবলৈ ইয়াত এটা মেচিন আছে, এয়া বৰিঙত ফিটিং কৰি থোৱা আছে। এয়া চাওক আৰু আগত এয়া জেং দি কিবা খেতি আছে, হয়তো এয়া তিহু গছ, মানে তিহু খেতি কৰিছে। হয় বন্ধুসকল, এয়া চাওক তিহু, ইয়াৰ তিহু লাগি আছে, খাই যদি কামুৰি দিব মোবাইলটো। এয়া চাওক বান্ধৱীসকল, এয়া চাওক তিহু খেতি কৰিছে, সেয়া চাওক তিহু। কিবা ৰুইছে, কিবা কিবি কিবা হয় জানো, ইয়াত কি হয় এইবিলাক চাওকচোন, কিবা হয় মোৰ নামটো নাজানো, আপোনালোকে জানিলে কমেণ্ট কৰি ক'বচোন। আৰু ইয়াত লাগি আছে তিহু, আৰু ইয়াত জেং দি তিহু। সেয়া চাওক বহুতো তিহু লাগি আছে, এনেও গৰম দি আছে। আমি এয়া চাওক কিমান ৰ'দৰ পোহৰ চাওক আপোনালোকে, এই গৰমত আমি এতিয়া তিহু কাটি খাব পাৰোঁ। এয়া চাওক এইফালে বডি খেতি, সেয়া চাওক ছাগলী পোৱালি ঘূৰে ঘাঁহ খাই আছে। এয়া চাওক বডি খেতি, এয়া দেখিছে, এয়া চাওক বডি খেতি। সেয়া চাওক গোমধানৰ খেতি কৰিছে, সেয়া চাওক, এয়া চাওক কি ধুনীয়াকৈ গোমধানৰ খেতি কৰি ইয়াক গৰুক খুৱাইছে দেখিছে। আপোনালোকেও এনেকৈ গোমধানৰ খেতি কৰি গৰুক খুৱাব পাৰে। আৰু এয়া চাওক গোমধান, আৰু এইবিলাক গোমধান লাগিছে, লগা নাই মানে লাগিব। আৰু গোমধান লগা নাই, এয়া চাওক গোমধানৰ ফুল ফুলিছে। গৰুক খুৱাইছেহে, আমি মানুহে খাবলৈকে একটাও পোৱা নাই। হয় বন্ধুসকল, আমি মানুহে খাবলৈ এতিয়ালৈকে বজাৰতো আনকি বিচাৰি পোৱা নাই, গোমধানৰ গোন্ধে পোৱা নাই। সেই দোস্ত বজাৰতো নোলায় আমাৰ এইফালে। সেয়া চাওক গৰুক খুৱাইছে দোস্ত, চাওকচোন গৰুবোৰৰ কি দিন আহিছে চাওকচোন। অহা জন্ম হয়তো গৰুৱে হ'ব, তাকো জিনজিয়াত জন্ম ল'ব লাগে গৰু হৈ। এনেকৈ আপোনালোকে গোমধান গছ চাব পাব। এইফালে চাওক য'ত আপোনালোকে বিহলগতি কৰিছে, তাত বহুতো ঘেঁহু খেতি কৰা হৈছিল, এতিয়া বাৰু কাটিলে। বিশাল পথাৰ এখন। এয়া চাওক এয়া হ'ল কেৰেলা খেতি, তিতা কেৰেলা খেতি। এয়া বন্ধুসকল আপোনালোকক দেখুৱাবলৈ মই এটাও কেৰেলা এতিয়ালৈকে চকুৰে দেখা নাই। কেৰেলা বন্ধুসকল কেৰেলা গছবোৰে আছে, কেৰেলা মই এতিয়ালৈকে দেখাই নাই। মই দেখিলে আপোনালোককো দেখুৱাই দিম। আপোনালোকে কেৰেলা গছবোৰে চাওক, সেইটো চাওক এটা দোস্ত কেৰেলা এটা দেখিছোঁ। বহুতো আছে কেৰেলা, মই দেখা নাই। এইটো চাওক কলি, আমি এইটি ৰাস্তাৰে জিনজিয়া বাগান দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ। চাই থাকক এই ভিডিঅ'টো, ধামাকাদাৰ হ'বলৈ গৈ আছে। এয়া চাওক এয়া কোনো মানুহৰ প্ৰাইভেট বাগান হয়, আপোনালোকক মই জিনজিয়া বাগান দেখুৱাব গৈ আছোঁ। সেইবাবে এইখিনি বাগান ল'লে আপোনালোকে চকু নিদিব। এই ৰাস্তাটোৰে মই গৈ আছোঁ আপোনালোকক জিনজিয়া বাগান দেখুৱাবলৈ, সেইবাবে চাই থাকক এই ভিডিঅ'টো। এয়া চাওক মানে কিবা খেবি কৰি মাটি চহাই আছে কোৰেৰে। এয়া চাওক এইফালে আৰু এটি ৰাস্তা, এইফালে বহুত ডাঙৰ ডাঙৰ ফিচাৰী আছে বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ। ইমান ডাঙৰ বিশাল বিশাল ফিচাৰী আছে। এয়া চাওক জিনজিয়া বাগান পাই গ'লোহি। এই পুখুৰীটো পাৰ হৈ আপোনালোকক আমি এইফালে চাওক কিবা ডাঙৰ ডাঙৰ ফিচাৰী আছে, এইবোৰ দেখিছে। চাইকেল চলাই গৈ গৈ সেয়া দেখিছে, বাগান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক আমি ফিচাৰীৰ মাজৰ ঢাপেৰে আহি আছোঁ। ইয়াত মোবাইল লৈ ভিডিঅ' কৰা বহুত ৰিস্কি হয় দোস্ত। চাইকেল চাইডলৈ গ'লে আমি ডাইৰেক্ট পুখুৰীত পৰিম দোস্ত। আপোনালোকৰ কাৰণে আমি ইমানটো ৰিস্ক উঠাই ভিডিঅ' বনাই আছোঁ। এয়া চাওক অ' দোস্ত এইফালে একটা নলা আছে, এতিয়া আমি পাৰ কেনেকৈ হ'ম? আমি কোনফালে যাম? এই বাগান আছে, বাগান আছে এইফালে, একদম নলা বন্ধ দোস্ত, ৰাস্তা বন্ধ কৰি দিছে। বলক আমি এইফালে কিবা ঘূৰি মেলি চাওঁ, কোনোবাফালে ৰাস্তা আছে নেকি। আমি আপোনালোকৰ আগত দুখিত, আমি আপোনালোকক বাগানখনৰ মাজেৰত গৈ দেখুৱাব নোৱাৰিলোঁ। এইটো চাওক এটা নলাৰ পানীয়ে আমাক ইফালে যোৱাত বাধা দিছে।
এয়া আপোনালোকক মই জুম কৰি আহি বাগানৰ কিছু দৃশ্য দেখাই আছোঁ। এয়া চাওক, এইখনে হৈছে জিঞ্জিয়া বাগানৰ কিছু দৃশ্য। আপোনালোকক দেখুৱাব নোৱাৰাৰ বাবে আমাক ক্ষমা কৰিব। আমাৰ গাতে একো দুখ নাই। আমি ভাবিছোঁ এইফালেদি ৰাস্তা আছে, কিন্তু এইফালে একটা নলা গুচি গ'ল বহুত ডাঙৰ, সেইবাবে আমি পাৰ হ'ব নোৱাৰিম এইফালেদি। চাওক চাওক, মই এতিয়া জিঞ্জিয়া চেণ্টাৰত উপস্থিত আছোঁ। এয়া মোৰ চাৰিওফালে এয়া দোকান আছে, চাওক আপোনালোকে। চাওক, মই এতিয়া বাগানৰ মাজত সোমাইছোঁ। এইফালে আপোনালোকে চাৰিওফালে বাগানে বাগান। এইঘৰৰ পৰা আমি এতিয়া সোমাইছোঁ কাৰণে এইফালে বাগান নাই। এয়া চাওক, বাগানৰ এইবোৰ পাত, এইবোৰ চাওক বাগানৰ কুঁহি পাত। এয়া দেখিছে, চাওক কুঁহি পাত। চাওক বন্ধুসকল, ভয় এইটো চাওক কিমান দ নলা দোস্ত। ভিডিঅ' বনাই অহা কাৰণে মই অলপ কাৰণে এই নলাটোত নপৰিলোঁ। গাঁতটো নেদেখিছিলে অলপতে পৰিব। হেল্ল' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিঅ' লৈ মই সোনকালে আহি আছোঁ। বাই বাই দোস্ত, আজিৰ কাৰণে ইমানেই।